তো গাইজ আমি এতিয়া আহি আছোঁ সাপ্তাহিক বজাৰলৈ। ঘৰত অলপ বজাৰ কৰিবলগীয়া আছে, তাকে বজাৰ কৰিব আহিলোঁ। আৰু লগত মোৰ এয়া বন্ধু আছে দীপ হীৰা। আৰু এতিয়া আমি আহি চবৰ পৰা চাৰিআলি পাইছোঁ, মানে তিনিআলি আৰু চবৰ পৰা তিনিআলি। তো ভিডিঅ'বিলাক আগৰবিলাকতো চাইছে চাগে আপোনালোকে, বা ভিডিঅ'বিলাক চাই থাকক, কেনেকুৱা পায় জনাব। যেতিয়া আমি আহি দূৰণি দলং পালোঁ, আহি সেইখিনি দূৰণি বুলি কয়। অলপ আগুৱাই গ'লে গছৰ গুৰি পাম। বাকী এতিয়া বাইক চলাই আছে ধুনীয়া। এতিয়া ৰাস্তা মেৰামতি কৰি আছে, কিন্তু ৰাস্তাবিলাক প্ৰত্যেক বছৰ মেৰামতি কৰে, কিন্তু ভাল নহয়। এতিয়া তাকে ক'ৰবাত গ'লি জেঙে লাগে। এতিয়া তই বাবাত কেনেকুৱানো? মানে আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ যে ৰাস্তাবিলাক ভাল হ'ব লাগে, আৰু ৰাস্তাবিলাক বেয়া হোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হয় তাতে। বাকী ৰাস্তাবিলাক মানে কি প্ৰত্যেক বছৰ ভাল কৰিয়ে থাকে, তাকে মেৰামতি কৰি থাকে, কিন্তু প্ৰত্যেক বছৰ বেয়াই হৈ থাকে। আৰু এইফালে আমাৰ পৰা টেক্স লোৱা যায় বাইকৰ কাৰণে। এই টেক্সবিলাক ক'ত ব্যৱহাৰ কৰে কেনেকৈ কৰে এইটো নাজানো আৰু, কাৰণ সেইটো হিচাপত কামবিলাক কৰিব লাগে ন। এই ৰাস্তা এতিয়া বনাই আছে এইবিলাক, মাজতে কোনোবা জেগাটো জহি হৈ গ'ল, খুলকি গ'ল, সেইটো চাইডে এয়া খান্দি থোৱা বাজে আছে। কামবিলাক ইমান শ্ল'। আৰু ইয়াৰ আগতে কিছুমান স্কিম আহিছিলে শুনা মতে, সেই স্কিমবিলাক কোনোবাটো ঠিকাদাৰে ভাল কাম নকৰিলে কাৰণে কোনোবাটো ওলাই গ'ল, কোনোবাটো আকৌ নতুনকৈ আহিছে। এনে হৈ থাকিলেতো কামবিলাক নহয় ন, বা আমাৰ জনসাধাৰণে অসুবিধা এইবিলাক। এতিয়া আহি আকৌ আমি উদৈ চাৰিআলি পালোঁ। বাকী বজাৰ পালোঁৱে আৰু অলপ গ'লে হ'ল, 100 মিটাৰ 200 মিটাৰমান বজাৰ পালোঁ আহি। বৰ বিশেষ ডাঙৰ নহয় বজাৰখন। বাকী আমি এতিয়া গাড়ী পাৰ্কিঙত লগাই দিওঁ। পাৰ্কিং মানে কি আৰু, কোনোবা এটাত থৈ লওঁ, তাৰপিছত বজাৰ কৰিব যাম, কাৰণ মাজতো গাড়ী সোমাব নিদিব। এতিয়া আমি আহি পালোঁহি বজাৰ কি কৰে মুক্তিয়ে জানিব বাৰু। এইফালে গাহৰি কাটে, আপোনালোকে দেখা পাইছে চাগে, দেখাম বাৰু গাহৰি কেনেকৈ কাটে দেখাম। গাহৰি নৰ্মেল পাই যায়, আলু পিঁয়াজ আৰু ৰহুন জলকীয়া এনেই কৈছে কি ল'ব। শুকান মাছ ইয়াৰ পৰা আৰম্ভ হয় চব্জি বজাৰ। আমাৰ ই ক'ত লয় আলু ল'ব বোলে, ইয়াতে সুধিছে দামটো কেনেকৈ কেজি। এইফালে বহুত দূৰলৈ আছে, সেই তালৈ আছে বজাৰ, দূৰ হয়, ডাঙৰে হয়, ইমান সৰু নহয় বাৰু। এইফালে দুই কাষে চব্জি বজাৰ হয়।
আলু কিমানকৈ ল'লি? আলু 75 টকা পালা। বাচন দিয়ে আলা লাগিব এতিয়া। পিঁয়াজ ল'ব লাগিব। এপালা লৈছোঁ চাগে। এপালা লাগিব। হাঁহি দিবি 1 বছৰ হাঁহি দিবি আছিলে পাইকাৰী লৈ গৈছোঁ। পিঁয়াজ ল'ব বোলে ই। পিঁয়াজ কিমান ল'বি? পিঁয়াজ 2 কিলো। আলু কিমান ল'লি? 4 কিলো ল'ব। 5 কিলো নল'ব। অসুবিধা হ'ব। পিঁয়াজটো মানে ভালে আছে ইয়াত। এনেই থাকিব মানে বজাৰ হৈছে। এনেই বেছিকৈ বজাৰ কৰোঁ। আজি ইমান নাই আৰু। ঘৰত মাল আছে আৰু তথাপি এনেই এবাৰ ওলাই আহিলে আপোনালোকেও বহুতদিন দেখা নাই। আলু পিঁয়াজ লোৱা হৈ গ'ল। দাঙিয়া পোৱা নাই মানুহটো সৰু তাতে। ঐ আৰু কিবা ল'বি না? জলকীয়া দাঙিবই পোৱা নাই মানুহটোৱে। গাড়ী ধৰি দিব লাগিবগৈ। ভাল ৰখোন নিলিগে মাইকী মানুহে গালি দিব। নতুনকৈ অহা ছোৱালী তাতে একো ভালকৈ নাজানেও। এটা ধৰি দি। অঁ কাপোৰ বজাৰ কিছুমান মানুহে হাঁহে বজাৰ কাপোৰ বুলি। বজাৰ কাপোৰ মাৰ্কেটৰ কাপোৰ বুলি কি আছে? গাটো ঢাক গ'লেই হ'ল ন। দোকানৰ কি এতিয়া হোটেলত যাওঁ কিবা এটা খাই লওঁ। ইয়াতে কিবা এটা খাই লওঁ। আমাৰ তেনেকৈ চলে বজাৰত। চাই লওক। এইবিলাক ৰুটি দিলে আহি হেলমেটটো খুলি লওঁ। কেনেকৈ খাবি ন? এনে নহয় নহয়। হেল্ল' ভাই কেনেকুৱা? মানে ভালে আমি খাই থাকোঁ মাজে কি দিবা আহিছোঁ এতিয়া? হয় নেকি? আলু চব্জি না কি? মূলা চোলা মাৰিছে? আলু আছে গাজৰ আছে মূলাটো আছে কম পৰিমাণে। বাকী খাই কিন্তু কিবা এটা ভাল লাগে। যদি পায় আপোনালোকে কেতিয়াবা এনে বজাৰত খাব। ইয়াততো মজাটোৱে বেলেগ। খোৱাটো সদায় পাব কিন্তু বজাৰ বা বাহিৰত খোৱাটো কেতিয়াও আপুনি নাপায়। খাই বৈ তাৰপিছত কথা পাতিলে। অঁ ঠিক আছে। এতিয়া বাকী চব বজাৰ হৈ গ'ল। জলকীয়া ধুই পোৱা নাই। জলকীয়া পাইছোঁ মানে যিটো ঘৰৰ পৰা নিব দিছে সেইটো জলকীয়া পোৱা নাই। কিবা অঁ এইটো জলকীয়া কেইটকা ভাগ? সেইটো জলকীয়াকৈ বিচাৰিছোঁ। ফিৰিঙি জলকীয়া বুলি কোৱা মানে দুটামান দি দিব বেছিকৈ। এতিয়া আমি গাহৰি নাখাম বাৰু। গাহৰি নালাগে। বাকী বজাৰখন দেখুৱাই দিম আপোনালোকে। দাদা বহিছে? অঁ আজি নালাগে দিয়ক। নালাগে আজি নালাগে। নালাগে নালাগে দাদা আজি। বাকী এইবিলাক গাহৰি চাহৰি পাইছে আৰু এইফালে মাছ দিছে। ডাঙৰ মাছ গাহৰি উলিয়াই থৈছে। মানে যি লাগে চব পাব। গাহৰি মুৰ্গী লোকেল কণী চব পাব।
তো গাইজ বজাৰ কৰা হৈ গ'ল আমাৰ, এতিয়া বাইক উলিয়াওঁ আৰু ঘৰলৈ ৰাওনা হওঁ। এইখনে আছিল বজাৰ, দেওবৰীয়া বজাৰ, বৈদ্যবৰী বুলি কয় এইখিনি অঞ্চলটো, বৈদ্যবৰী বজাৰ বুলিও কয় বা দেওবৰীয়া বজাৰ বুলি কয়। তাকে আপোনালোকক এটা প্ৰায় মুহূৰ্ত দেখুৱালোঁ বজাৰ কৰিব অহা। বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ, আপোনালোকে কেনেকুৱা পালে জনাব আৰু অলপ ছাপোৰ্ট কৰিব যাতে ভিডিঅ'বিলাক আৰু ভাল কৰিব বা আপোনালোকৰ আগলৈ আৰু নতুন নতুন ভিডিঅ' এনেকৈ আনিব পাৰোঁ। তো আজিলৈ ইমানটা সামৰিছোঁ, বাই বাই।